বিয়ালৈ যাব ওলাইছোঁ। আজি মূৰতেল দিয়া আৰু কালিলৈ বিয়া, সেই গতিকে যাওঁ। হয়তো আজি ৰাতি 12টা বাজিব পাৰে আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিন্তু দেই, বিয়াৰ ভিডিঅ' মানে আমাৰ গাঁৱৰ কিছুমান নিয়ম, আমাৰ গাঁৱৰ মানুহখিনিতো জানেই নিয়মবিলাক। আৰু চাবচোন আমাৰ গাঁৱৰ নিয়মবিলাক কেনেকুৱা লাগে আৰু জনাবচোন কিন্তু দেই, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কিন্তু। এই আহি এতিয়া মই পালোঁহি বিয়াঘৰ মানে কইনা উলিয়াই নিছে। এতিয়া কইনা মানে পাতিত বহাব লাগে নে সেৱা কৰি লৈছে প্ৰথমে, সেৱা কৰি লৈ তাৰপিছত মূৰ চুৰ ফনিয়াই লৈছে। মূৰ চুৰ ফনিয়াই লৈ তাৰপিছত কইনাক সজাই মেলি মানে কাপোৰ কানি পিন্ধাই উঠিলে। তাৰপিছতে দৈয়াং দিছে। ইয়াৰ মাকে প্ৰথমে দৈয়াং দি লৈছে। তাৰপিছতে এয়া মাক হয় কিন্তু দেই কইনা। তাৰপিছতে আকৌ সখীয়েক আছে নহয়, সখীয়েকে দৈয়াং দিব। তাৰ সখীয়েকে দৈয়াং দিয়াৰ পিছত আকৌ আমাৰ যিগৰাকীয়ে সজাই যে তেওঁ দৈয়াং দিব লাগে, মানে তিনিজনীয়ে। এতিয়া সখীয়েকে দি লৈছে। তাৰপিছতে এয়া মই বহি আছোঁ মানে চকীত। মই যিহেতু তলত বহিব নোৱাৰোঁ, বেমাৰী মানুহ, তাতে এয়া মামী দেখিছে যে মোৰ নিচিনা একেই গতি তেওঁৰো, সেই গতিকে তেওঁ চকীতেই বহি আছে, লগতেই বহি আছে দুইজনী, মামী আৰু মই, বেটীহঁতো আছে। তাৰপিছত কইনা সজোৱা হোৱাৰ পিছতে এয়া কইনা মাক বাপেকে শৰাই দিছে, মানে মৰ্টনৰ শৰাই প্ৰথম মাক বাপেকৰ। তাৰপিছতে এই আইতাকৰ নাচ দেখিছে কেনেকুৱা নাচন দিছে নহয়। আইতাকৰ নাতিনীয়েকৰ বিয়া আৰু আইতাকৰ গাত ততেই নাই নহয় জানো, এয়া আইতাকহঁত। তাৰপিছতে আকৌ দিলে চাহ, মানে তাৰ মাজতেই চাহ দিলেহি, মিঠাই চাহ। আমি মিঠাই চাহকে খাই চকীতে বহি আছোঁ আৰু। তাৰপিছতে এয়া মানে পৰিয়ালৰবিলাক থাকে নহয় মানুহ। এয়া হৈছে কইনা দেই, আজি বিয়াখনৰ কইনা এয়া। তাৰপিছতে এয়া আমাৰ মানে গাঁৱৰে বৰমাহঁত, আইতাহঁত, নবৌহঁত নাচোন দেখিছে সিহঁতৰ। তেওঁলোকে কেনেকুৱা এই মানে গাঁৱত থকা আমেজ আৰু ভাল লাগে। এয়াই গাঁৱত বহুত ভাল লাগে নহয় জানো, গাঁৱৰ পৰিৱেশ এটাত। আমি যিহেতু গাঁৱৰ মানুহ। এয়া হৈছে মানে মৰ্টন আজি বিয়াত মানে মূৰতেলৰ দিনাখন মৰ্টনে দিয়ে। মৰ্টন আৰু মিঠাই চাহ, যোনে যি পায় আৰু চাহ খুৱাই সেয়া। আৰু এতিয়া দৈয়াঙো দিলে। আজি বিয়াখনো শেষ হ'ল। আজিলৈ আহিলোঁ। অহাকালিত আকৌ পুনৰ লগ পাই থাকিম। বাই। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কিন্তু ভিডিঅ'টো আপোনালোকে কালিহে পাব দেই, মানে ৰাতি হয়তো 12টা